আমাৰ জীৱনৰ মুখ্য উদ্দেশ্য হ'ল নিজৰ কৰ্তব্য কৰ্ম কৰি ঘৰ পৰিয়ালৰ নিৰ্বাসন কৰি ঋষি সংস্কৃতি তথা অসমীয়া সংস্কৃতিক বিশ্ব সমাজত আগবঢ়াই লৈ যোৱা। আমাৰ জীৱনৰ আদৰ্শ হৈছে ত্যাগ আৰু সেৱা। সেইবাবে নিজৰ পৰিয়ালত এগৰাকী বোৱাৰী হিচাপে কৰ্তব্য হয় নিজৰ নন্দেক আৰু দেৱৰেকক আপোন ভাইটি ভণ্টিৰ দৃষ্টিত দেখি মৰম চেনেহ সেৱা শুশ্ৰূষা কৰা। আৰু দেৱৰেক নন্দেক একেবাৰে সৰু হ'লে নিজৰ সন্তানৰ দৃষ্টিত দেখি মৰম চেনেহ সেৱা শুশ্ৰূষা কৰিব লাগে। ঠিক সেইদৰে বোৱাৰীয়েও নিজৰ শহুৰ শাহুমাকক নিজৰ মাক দেউতাকৰ দৃষ্টিত দেখি সেৱা শুশ্ৰূষা কৰিব লাগে। আৰু শহুৰ শাহুৱেকে বোৱাৰীক নিজৰ ছোৱালীৰ দৃষ্টিত দেখি মৰম চেনেহ কৰিব লাগে। আৰু নিজে ধৈৰ্যপূৰ্বক দুখ কষ্ট সহ্য কৰি পৰিয়ালৰ সকলোৰে বাবে সেৱা শুশ্ৰূষা কৰি সুখ দিয়া হৈছে অসমীয়া সংস্কৃতি। উদাহৰণস্বৰূপে ঘৰৰ বোৱাৰীয়ে নিজৰ স্বামীক খোৱা বোৱা দিয়াৰ ক্ষেত্ৰত যিমানখিনি আপোন ভাৱেৰে সেৱা শুশ্ৰূষা কৰে, ঠিক সিমানখিনি সেৱা শুশ্ৰূষা নন্দেক আৰু দেৱৰেকক নিজৰ ভাইটি ভণ্টিৰ দৃষ্টিত দেখি অতি আপোন ভাৱেৰে সেৱা শুশ্ৰূষা তথা মৰম চেনেহ কৰিব লাগে। তেতিয়া সেই ঘৰখনত হাঁহি ফূৰ্তি আনন্দ বৃদ্ধি পাব। আৰু সেই ঘৰখন তেতিয়া এক আদৰ্শ হিচাপে পৰিণত হ'ব, যাৰ ফলত অসমীয়া সংস্কৃতিৰ আদৰ্শ বিশ্বত জিলিকি উঠিব। এজন ব্যক্তি এখন ঘৰত ত্যাগৰ আদৰ্শত পৰিশ্ৰম কৰি কৰ্ম কৰিলে ঘৰখনৰ মানুহৰ সেই ব্যক্তিজনৰ প্ৰতি মৰম চেনেহ ভাৱ বৃদ্ধি হয়। ঠিক তাৰ বিপৰীতে অত্যাধিক স্বাৰ্থৰ আধাৰত কৰ্ম কৰিলে হিংসা ঘৃণা ক্ৰোধ লোভ লালচ ইত্যাদি দুৰ্গুণ বৃদ্ধি হয়। সেইবাবে আমাৰ পৰিয়ালৰ যিজন ব্যক্তি আৰ্থিকভাৱে স্বাৱলম্বী থাকে সেইজন ব্যক্তিয়ে নিজৰ ধন সম্পত্তি ভোগবিলাসিতাত নষ্ট নকৰি সেই ধন সম্পত্তি দি পৰিয়ালৰ আপোন ভাই ককায়েকক আৰ্থিকভাৱে স্বাৱলম্বন কৰাত সহযোগ কৰিব লাগে। আৰু নিজৰ ঘৰখনক স্বাৱলম্বন কৰাৰ পিছত নিজৰ ঘৰৰ ওচৰৰ আপোনজনক স্বাৱলম্বী হোৱাৰ বাবে শাৰীৰিক মানসিক আৰু আৰ্থিকভাৱে সহযোগ কৰিব লাগে। কাৰণ আমাৰ সংস্কৃতি ভোগবিলাসিতাৰ সংস্কৃতি নহয়। আমাৰ সংস্কৃতি হৈছে ত্যাগ সেৱা আৰু আদৰ্শৰ সংস্কৃতি। আমাৰ সংস্কৃতি অতিথিপৰায়ণ সংস্কৃতি হয়। আমাৰ ইয়াত প্ৰথমে অতিথিক ভগৱানৰ ৰূপত দেখি সেৱা শুশ্ৰূষা কৰা হয়। তাৰ পিছত শেষত নিজে খোৱা হয়। আজিৰ দিনত আমাৰ এনে আদৰ্শ সংস্কৃতি বিশ্বত দেখিবলৈ পোৱা বহুত দুৰ্লভ হয়। সেইবাবে আমাৰ এই আদৰ্শ অসমীয়া সংস্কৃতি আগলৈ বিশ্বৰ পথ প্ৰদৰ্শক হ'ব।